জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ ঘটনাই জকাৰি গৈছে ৰাজ্য। আজি গোৱালপাৰা জিলাত প্ৰতিবাদী সমদল, গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত এছআই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত সত্য উদঘাটনৰ তদন্ত CBIক প্ৰদানৰ দাবী জনাইছে। জোনমণি ৰাভাৰ মৃত্যুক আমি মানি ল'ব পৰা নাই আৰু কেতিয়াও নোৱাৰোঁ যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায়। এনেকুৱা ঘটনা যাতে আৰু অসমত কেতিয়াও নহয়। যিসকলে হত্যা কৰিছে সোনকালে ধৰা পৰক, যিসকলে জড়িত হৈ আছে সকলে শাস্তি পাব লাগে। জোনমণি ৰাভাৰ আত্মাই শান্তি পাওক আৰু ন্যায় পাওক। হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগে। তদন্তত আমি সন্তুষ্ট নহয়। CBI তদন্ত দিব লাগে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাম যাতে খুব কম সময়ৰ ভিতৰত তদন্তৰ ওপৰত ভৰসা নাৰাখি CBI তদন্তৰ ব্যৱস্থা কৰক আৰু একাংশ পুলিচ বিষয়া ইয়াত নিশ্চয় জড়িত আছে, যাৰ কাৰণে জোনমণি ৰাভাৰ মৃত্যু এতিয়া ৰহস্যৰ আৱদ্ধত সোমাই পৰিছে। আৰু তাৰ কাৰণে আমি আজি প্ৰতিবাদী সমদল উলিয়াম আৰু এই মৃত্যুৰ লগত যিসকল জড়িত, যিসকল দোষী, ইয়াত SP হওক, DC হওক আৰু ইয়াত যদি কোনোবা মন্ত্ৰী MLA আছে, যাতে কোনেও আইনৰ সুৰক্ষাৰ মাজেৰে সাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু যেতিয়ালৈকে জোনমণি ৰাভাৰ মৃত্যুত যিসকল দোষী আছে সেই দোষী ব্যক্তিসকলক পৰাস্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ প্ৰতিবাদ নিশ্চয় চলি থাকিব। আৰু